নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ বিবিধা চেনেললৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ যে মানুহৰ নামৰ প্ৰথম আখৰটোৰে তেখেতৰ ব্যক্তিত্ব কেনেধৰণৰ হয় তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আহক তেনেহ'লে আমি এ আৰু এল আখৰেৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ বিষয়ে জানো আহক। এ আৰু এল আখৰৰ ব্যক্তিসকল সাধাৰণতে আপোনালোক অত্যন্ত সাহসী মনৰ অধিকাৰী হয় আৰু সকলো বিপদৰ সময়তে আপোনালোকে পৰিয়ালটোক হাঁহি হাঁহি ৰক্ষা কৰিবলৈ চেষ্টা কৰে। পঢ়া শুনাৰ ক্ষেত্ৰত মনত থাকে যদিও অলপ একাগ্ৰতাৰ অভাৱ দেখা যায়। আপোনালোক কোমল হৃদয়ৰ আৰু স্পষ্টবাদী হয়। পেটত কথা লুকুৱাই ৰখাৰ অভ্যাস আপোনালোকৰ নাই। কোনোবাই ভালেই পাওক বা বেয়াই সকলো খোলাখুলিকৈ কৈ দিয়ে। আপোনালোকে সহজতে প্ৰেমত প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকে, কিয়নো আপোনালোকৰ মনবোৰ অইনে বুজি চাবলৈ চেষ্টা নকৰে। আপোনালোকে যাৰ লগত সংসাৰ কৰিব তেওঁলোক সঁচাকৈয়ে ভাগ্যৱান হয়। আপোনালোকৰ শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং বগা। আপোনালোকৰ শুভ বাৰ হৈছে মংগল। ঠিক আছে বন্ধুসকল, যদিহে এই কথাখিনি শুনি আপোনালোকৰ ভাল লাগিছে কমেণ্ট কৰিব নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক আমাৰ চেনেলৰ ভিডিঅ'বোৰ পাবলৈ হ'লে কাষত থকা বেল আইকনটো দবাই দিব।